Hey bro. Hey guys, welcome back to my YouTube channel Crazy Travel with Kolposi. আজি আমি গৈছো অৰুণাচললৈ আছে মোৰ লগত মিন্টু ভাই, বুকন ভাই। পুৰা দুখৰ আছে নি আৰু আজি ভিডিঅ'টো ফুল ধামাকা হ'ব। অৰুণাচলখন অকমান এক্সপ্লোৰ কৰি দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ। বল বল ভাই বল, চলো চলো চলো। এনেকুৱা দিনত গাঁৱৰ মজাটো বেলেগ, মানে এইবিলাক প্ৰায় সেউজীয়া হৈ যাব, মানে দেখিবলৈ এটা কি ভাল লাগে। বুকন ভাই পেখাটি চাৰিআলিত থাকি আহিলে। ইয়াৰ পৰা আমাৰ যাত্ৰা মিন্টু ভাই আৰু মোৰ ভাগৰ এইফালে প্ৰায় 1 কিলোমিটাৰমান হ'ব। ইয়াৰ চেষ্টা কৰিম আৰু আপোনালোকক এক্সপ্ল'ৰ কৰি দেখাবলৈ চেষ্টা কৰিম। আহি এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰখিলোহি। এইখন হৈছে অৰুণাচললৈ সোমোৱা গেটখন। ইয়াৰ পৰা লংডিঙলৈ 6 কিলোমিটাৰ। আপোনালোকে যদি লংডিং যাম বুলি ভাবে এইফালে হাপেখাটি হৈ পিনি এইটো ৰাস্তাই যাব পাৰে। চাংলাং আছে 132 কিলোমিটাৰ ইয়াৰ পৰা। খুনচা আছে ইয়াৰ পৰা 89 কিলোমিটাৰ। আমি এতিয়া অৰুণাচলৰ গেট পাৰ হৈ পিনে বহুতখিনি ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোকে ইয়াৰ ভিউটো এবাৰ চাই লওক। ইয়াত ইমান ভালদৰে নাহিব পাৰে, কি ক'ম আৰু একদম ফুল ধামাকা। আহি পিনে সেই ঠাইডোখৰ ৰখিলোহি। এইফালে অকণমান নামি যাবলৈ চেষ্টা কৰিম। ক'ত আছোঁ চাওক নাই আপোনালোকে। চানডে ৰাইডত গৈছে আজি ভাই লোক। এইটো এটা সৰু জুৰি ওপৰৰ পৰা বৈ আহিছে। ইয়াৰ পৰা বেছি আগলৈ নাযাওঁকৈ ইয়াতে ৰখি দিলোঁ। তালৈ গোটেই পাহাৰ 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 আৰু এটা ধুনীয়া ভিউ পইণ্টত ৰখিলোঁ আমি আহি পিনে। এইফালে এটা চাওক ধুনীয়া নিজৰা এটা বৈ গৈছে। লংডিং যাম বুলি ভাবিছিলোঁ ইয়াৰ পৰা, কিন্তু লংডিং নাযাওঁগৈ। লংডিঙলৈ ইয়াৰ পৰা বহুতখিনি দূৰ হ'ব। লংডিঙলৈ বেলেগ এদিন আমি আপোনালোকক বেলেগ এদিন দেখাম আৰু ইয়াৰ পৰা আমি এতিয়া ঘূৰি দিম। ইয়াৰ ভিউটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। দাদাহঁতক লগ পালোঁ। দাদাই দিয়ে শিৱসাগৰৰ পৰা। আৰু এতিয়া ক'লৈ যাব আপোনালোকে? ক'লৈ যাব এতিয়া আপোনালোকে? অঁ দাদাহেঁতি লংডিং যাব এতিয়া। বাই বাই। অঁ দাদা কেইজনমানক লগ পালোঁ। দাদাহেঁতি গৈ আছে লংডিঙলৈ বুলি। দাদাহেঁতি মানে প্ৰত্যেক চানডে ৰাইড কৰি থাকে, মানে ৰাইডাৰ হয় দাদাহেঁতি ইয়াৰ পৰা গ'লগৈ। এতিয়া আমিও যাওঁ ইয়াৰ পৰা। এতিয়া ইয়াত দেৰি নকৰোঁ। পাহাৰৰ মাজে মাজে পাহাৰৰ ওপৰত এখন ধুনীয়া নদী বৈ গৈছে। পানীখিনি কি চেঁচা, একদম খাটাৰনাক। মাছবিলাক কি আছে কিমান দ হ'ব সেইটো নাজানিছোঁ আৰু এনেই অকণমান ছাইডতে নামিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা বেছি মাজলৈ নাযাওঁ, পানী বহুত ফুট আছে আৰু লং পেণ্ট পিন্ধি আছোঁ ন, পেণ্ট তিতি যাবগৈ। আৰু ইয়াৰ পৰা চাই লওক আপোনালোকে এটা 360 ডিগ্ৰী ভিউ। একদম ঠাণ্ডা ঠাণ্ডা পানী। তাৰ পৰা ঘূৰি আহিলোঁ। এতিয়া আপোনালোকক বস্তু এটা দেখাম। এতিয়া এইফালে ভিউটো চাওক আপোনালোকে। অ' মাই গড, একদম ধামাকা। ৱাও, মই এতিয়া ক'ত বহি আছোঁ চাওক আপোনালোকে ইয়ালৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত আহিলে। ইয়াত আহি ধুনীয়াকৈ বহি পিনে পূৰা এনজয় কৰিব পাৰিব, পূৰা সুখ দুখৰ কথা পাতিব পাৰিব। কেতিয়াবা আহিব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত।
পাহাৰৰ ওপৰত ইয়াত বাবুকেইটাই গা ধুই আছে। তাৰ পৰা ঘূৰি থাকোঁতে একদম খাতাৰনাক বৰষুণ পালোঁ। গোটেই পিটিপুৰি এদাই থকা জোৰত বৰষুণ পৰিছে ন, টাপ টুপকৈ গোটেই বিষাই যায়গৈ ইমান জোৰছে বৰষুণ পৰিছে। DC 7 এয়া হৈছে স্বৰ্গ আৰু এয়া হৈছে আমাৰ ধুনীয়া পৃথিৱী। ভিডিঅ'টো এটা শেষ কৰোঁ। যদি ভিডিঅ'টো চালে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাইছোঁ, তেতিয়ালৈকে বাই 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 বাই। কেলা হেডফোন দিলে নি বাৰু? আৰু আমি ঘূৰি আহি থাকোঁতে খাতাৰনাক বৰষুণ পালোঁ। গোটেই টিউব এটা টাপ 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 টুপ গোটেই মানে টাপ টুপ গোটেই মাথা চাথা পৰিছে কেলা।